নমস্কাৰ। আমি পাৰ্টিচিপলৰ বিষয়ে আলোচনা কৰি আছো। পাৰ্টিচিপল আমি পালো প্ৰেজেন্ট পাৰ্টিচিপল আৰু পাষ্ট পাৰ্টিচিপল। প্ৰেজেন্ট পাৰ্টিচিপলৰ বিষয়ে আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম পাষ্ট পাৰ্টিচিপল। আমাৰ যেনেকৈ প্ৰেজেন্ট পাৰ্টিচিপল কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ হয়, ঠিক তেনেদৰে পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ হয় আমাৰ পাৰফেক্ট টেন্সৰ লগত। যেনে আই হেভ ফিনিশ দ্য ওয়ার্ক, ইয়াতে ফিনিশ শব্দটো পাষ্ট পাৰ্টিচিপল হিচাপত ব্যৱহাৰ হৈছে। আই হেভ ফিনিশ, ফিনিশ মেইন ভাৰ্বৰ পৰা আমাৰ এই ফিনিশ পাষ্ট পাৰ্টিচিপল, ফিনিশ দ্য ওয়ার্ক, দ্য ওয়ার্ক। ঠিক এনেধৰণে আমাৰ পাষ্ট পাৰ্টিচিপলটো আমাৰ পাৰফেক্ট টেন্সৰ লগত ব্যৱহাৰ হয়। কি হয়তো প্ৰেজেন্ট পাৰফেক্টও হ'ব পাৰে, নাইবা পাষ্ট পাৰফেক্টও হ'ব পাৰে। এতিয়া আমি ক'ব পাৰো পাষ্ট পাৰ্টিচিপলটো আমাৰ এডজেক্টিভ হিচাপত ব্যৱহাৰ হয়। এতিয়া এডজেক্টিভ হিচাপত ব্যৱহাৰ মানে কোনবিলাক, ধৰক এনে ধৰণৰ টেৰিফাইড, লুক, লুক। এই টেৰিফাইড লুক শব্দটো আমাৰ কি হয়, ভয় খোৱা চেহেৰা। আমাৰ অসমীয়াত কোৱা হয় ভয় খোৱা চেহেৰা, টেৰিফাইড লুক। এইটো আমাৰ পাষ্ট পাৰ্টিচিপল। এতিয়া যদি আমি প্ৰেজেন্ট পাৰ্টিচিপলৰ লগত তুলনা কৰিবলৈ যাওঁ, টেৰিফাইং লুক, এইটো কি হ'ব, ভয় লগা চেহেৰা। মানে যদিও আমাৰ পাৰ্থক্য তাৰতম্য হয়। টেৰিফাইড লুক, ভয় খোৱা চেহেৰা, মানে চেহেৰাটোত আমাৰ ভয় ভাৱ আহি যায়। আৰু টেৰিফাইং লুকত হৈছে ভয় লগা চেহেৰা, মানে চেহেৰাটো দেখিলে ভয় লাগে। ঠিক তেনেধৰণৰ আমাৰ অৰ্থৰ ফালৰ পৰা ইয়াৰ পাৰ্থক্য দেখা যায়। বা আন এটা উদাহৰণ দিলে কথাখিনি আৰু সহজ হৈ পৰিব। আমি এমিউজ পাৰ্চন, এই এমুজ পাৰ্চনত কি হ'ব, আমাৰ আমোদ পোৱা ব্যক্তি। অসমীয়াত আমাৰ হয় আমোদ পোৱা ব্যক্তি, এইটো আমাৰ এমুজ আমাৰ হৈছে পাষ্ট পাৰ্টিচিপল। এতিয়া যদি আমি এই এমাজিং শব্দটো আমি কোন প্ৰেজেন্ট পাৰ্টিচিপলত ব্যৱহাৰ কৰো, এমাজিং, ধৰক আমাৰ এমাজিং পাৰ্চনে ব্যৱহাৰ কৰিছো মই পাৰ্চন, এমাজিং পাৰ্চনত কি হ'ব, আমাৰ আমোদদায়ক ব্যক্তি, আমোদদায়ক ব্যক্তি, পাৰ্চন ব্যৱহাৰ কৰিছো, ব্যক্তি। এতিয়া আমাৰ কি পাষ্ট পাৰ্টিচিপলত আমাৰ আমোদ পোৱা ব্যক্তি, মানে যিজনে আমোদ পায় কিবা এটা, সেইটো আমাৰ মানে অৰ্থ বুজাইছে। আৰু এমাজিং পাৰ্চন হৈছে আমোদদায়ক ব্যক্তি, যিয়ে মানে আমোদ দিব পাৰে বা আনন্দ দিব পাৰে। মানে যদিও আমাৰ এডজেক্টিভ হিচাপত প্ৰেজেন্ট পাৰ্টিচিপল বা পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ হয়, কিন্তু এনেধৰণে অৰ্থৰ পিনৰ পৰা আমাৰ পাৰ্থক্য দেখা পোৱা যায়, মানে পাষ্ট পাৰ্টিচিপল আৰু প্ৰেজেন্ট পাৰ্টিচিপলত। এতিয়া পাষ্ট পাৰ্টিচিপল আমি এনেধৰণে এডজেক্টিভ হিচাপত ব্যৱহাৰ কৰিব পাৰো। ঠিক সেইদৰে আমি যেনেকে প্ৰেজেন্ট পাৰ্টিচিপল আমি নন ফাইনিট বা অসমাপিকা ক্ৰিয়া হিচাপত ব্যৱহাৰ কৰিছিলো, ঠিক তেনেদৰে এই পাষ্ট পাৰ্টিচিপলটো আমাৰ নন ফাইনিট হিচাপত ব্যৱহাৰ হয়, মানে এতিয়া নন ফাইনিট হিচাপত ব্যৱহাৰ হলে কেনেধৰণৰ হ'ব, মই এটা উদাহৰণ দিলে সহজে বুজি পোৱা যাব। দি বা দা সিঙ্গার stood on the stage, the singer stood on the stage surrounded
মোৰ শব্দটো ব্যৱহাৰ পাষ্ট পাৰ্টিচিপলটো নধৰে কাৰণে মই ইয়াতে ব্যৱহাৰ কৰোঁ সাৰাউণ্ডেড মানে আমাৰ সাৰাউণ্ডেডটো SURR সাৰাউণ্ডেড SURROUNDED সাৰাউণ্ডেড মানে কি হ'ব আমাৰ The singer stood on the stage surrounded by the audience AUDIENC audiences মানে the singer stood on the stage surrounded by the audiences এই সাৰাউণ্ডেড শব্দটো আমাৰ কি মানে ব্যৱহাৰ হৈছে ই নন ফাইনিট হিচাপত আমাৰ ব্যৱহাৰ হৈছে বা ইউজ কৰা হৈছে নাইবা আন এটা আমি উদাহৰণ দিব পাৰোঁ ধৰক এনে ধৰণৰ as the boy was woundedটো তাতে নধৰে ইয়াতে wounded পৰা wounded started to weep ইয়াতে as the boy ইয়াতে started to win এইটো আমাৰ past participle ৰূপত আমাৰ ব্যৱহাৰ হৈছে ঠিক এনেদৰে নন ফাইনিট হিচাপত আমাৰ past participle ইউজ কৰা হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব যদি ভাল লাগে কমেন্টস দিব আৰু লগতে শেয়াৰ কৰি মোৰ মানে আৰু ভিডিও বনাবলৈ যেন মই ইনস্পায়াৰ পাওঁ মানে উৎসাহ পাওঁ আজি আমি আলোচনা কৰিলো পাষ্ট পাৰ্টিচিপলৰ বিষয়ে প্ৰেজেন্ট পাৰ্টিচিপল যেনেকৈ আমাৰ কন্টিনিউয়াছত ব্যৱহাৰ হয় পাষ্ট পাৰ্টিচিপল আমাৰ ব্যৱহাৰ হয় পারফেক্ট টেন্সৰ লগত আৰু ই এডজেক্টিভ হিচাপতো ব্যৱহাৰ হয় নাইবা নন ফাইনিট হিচাপতো আমি ইউজ কৰোঁ কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ যদিও অৰ্থ তাৰতম্য হয় প্ৰেজেন্ট পাৰ্টিচিপল আৰু পাষ্ট পাৰ্টিচিপলৰ মানে যেতিয়া ইউজ হয় তেতিয়া আমাৰ মানে অৰ্থৰ কিছুমান পাৰ্থক্য হয় তথাপিও মানে কি হয় একে ধৰণৰে ব্যৱহাৰ হয় মানে হয়তো ই মানে প্ৰেজেন্ট বা কন্টিনিউয়াছত মানে পাষ্ট পাৰফেক্টত আৰু এডজেক্টিভ হিচাপত নাইবা ই আমাৰ নন ফাইনাইট হিচাপতো মানে ইউজ কৰা হয় গতিকে পাষ্ট পাৰ্টিচিপলৰ বিষয়ে আমি আৰু মানে বিশেষ ক'বলৈ নাযাওঁ আজিলৈ ইমানেই নমস্কাৰ